অ ভণ্টি ভণ্টি চাহখানি লৈ আহা ইমান দেৰি লাগে না তোৰ চাহখিনি বনাওঁতে হ'ব দে তই মনটো মাৰি কিয় আছা আজি তোক চাব ল'ৰা আহিব নহয় কি তই বিয়া নহব বুলি ক'লে নহব নহয় শুনিছো ল'ৰা হোৱাৰ মানুহ বহুত ভাল আৰু মই মাজে সময় গৈ থাকিম নহয় হা তই মোক এৰি নাযাও তই যাব লাগিব শুনি দে কৰি ল তই ভিতৰত যা আৰু মানুহ আহিব পৰা সময় হ'ব নহয় আৰু আজি তোক বহুত ধুনীয়া লাগিছে অ বাবা তোক এটা কথা কওঁ তই মোক মামা বুলি মাতি থাকিলে নহ'ব আৰু তই যদিও মোৰ সতীয়া চলি তই মোক সতীয়া মা বুলি নাভাববি আৰু মই তোৰ ভালৰ কাৰণে এই কথাটো চিন্তা কৰিছোঁ তাই বেঙেৰা হ'লেও তাইৰ পৰা আমি পইচা পাম আৰু সেই পইচাৰেদি আমি ভালকৈ ঘৰ বনাব পাৰিম বুজি পালি তোক মই নিজৰ ল'ৰাৰ নিচিনাকৈ মৰম কৰোঁ যদিও মোৰ সন্তান নাই সেইকাৰণে তোৰ তাতে মই গোটেই সপোনখিনি দেখিছোঁ যাতে তাইক বিয়া কৰে আমি ধুনীয়া হ'ব পাৰোঁ কাৰণ সিহঁতৰ বহুতখিনি মাটি আছে নদী কাষতো অলপ মাটি আছে সেই মাটিখিনি আমি খেতিও কৰিব পাৰিম সেইকাৰণে তোক কৈছোঁ তই এনেকৈ বেঙেৰা হৈ নাখিবি আৰু তাইক কিবা মই যি কথা কওঁ তই মাত্ৰ তাৰ সহ্যটো দিবি বুজি পালি নহয় তই হ'ব মা আজিলৈতো মই তোমাৰ একো কথাই পেলোৱা নাই এইটোও ৰাখিম বাৰু জানো মই তই যে মোৰ কথা নেপেলা সেইকাৰণে কৈছোঁ মোৰ মতে কৰি যা কামবিলাক বল এতিয়া বল আজি ভণ্টিক চোৱা মানুহ আহিব কি বা কৰে তাই বেঙেৰা হ'লেও সিহঁতে বিয়া পাতিম বুলি কৈছে কিন্তু পাছত বা কাজিয়া কৰে নেকি সিহঁতে মা দেউতা ঠিক হোৱাৰ পিছত তাইয়ে মোৰ সকলো তাইৰ কষ্ট হোৱাটো মই দেখিব নোৱাৰিম আজিলৈতো মই তাইক একো কষ্টই দিয়া নাই হেই নাই মই কিবাহে ভাবি আছোঁ শুনিছোঁ ঘৰখনো ভাল তাইক ভালে ৰাখিব আৰু এইটো সকলো কাম কৰিব জানে কাপোৰ বোৱাৰ পৰা ঘৰ চোতাল সাৰালৈকে সকলো পাৰে একো চিন্তা নাই এতিয়া কিবা কৰি খাব আৰু দুটাহে পৰিয়াল আহি পালে ইয়াতে বহ আপোনালোকৰ আহোঁতেতো একো অসুবিধা হোৱা নাই নাই আমাৰ একো অসুবিধা হোৱা নাই ভালে ভালে আহি গৈছোঁ মই যে তোমাক সিদিনাখন ক'লো কথাটো এইটোৱে মোৰ একমাত্ৰ ল'ৰা হয় দেখা পাইছাই কিজানি কাৰণ গাঁৱৰনো কিমান দূৰত সেনেকৈ দেখা হোৱা নাই যদিও চুবুৰীটো ইফাল সিফাল কিন্তু আপোনালোকৰ গাঁৱৰ ফালে মই যোৱাই নহয় একো নাই দিয়া এতিয়া আলহী হমে যিহেতু অহা যোৱা হৈয়ে থাকিব আৰু বলক আপোনালোকে ভিতৰলৈকে বলক নালাগে দিয়া বাহিৰতে ইয়াতে ভাল সেই আলহী মানুহ বাহিৰত নবহে নহয় একো নহয় দিয়া আলহীনো কি আৰু ঘৰৰ বুলিয়ে ধৰাচোন নে কি বাবা তুমিও বহি লোৱা নালাগে আপোনালোক বহক মই আপোনালোকৰ কাৰণে চাহ কৰোঁ ৰবাচোন চাহ বনোৱাতকে আগতে তোমাৰ ভনীজনীকে চাই লওঁ বুলি ভাবিছিলো চাহনো কি আৰু হ'ব দিয়া ৰ'ব তাই ভিতৰতে আছে মই মাতি দিওঁ ৰ'ব মাতি দিয়া হে বাবা ছোৱালী ভাল দেখা হ'লেও হ'ব বেয়া দেখা হ'লেও হ'ব এনেওতো বেঙেৰাই যি দেখা হ'লেও কোনো কথা নাই আমাক পইচাহে লাগে সেই গতিকে তই একো নকবি বেয়া দেখা হ'লেও হাঁহি মাৰিয়ে দিবি দেই হ'ব মা আহিলে
ঐ তই ভিতৰত যা ভনী এতিয়া এজনীয়ে তোমাৰ ভনী আমাৰ বহুত পচন্দ হৈছে নে বাবা কিন্তু এটা চৰ্ত আছে তাই বেঙেৰা যিহেতু তাইৰ লগত অলপ আমি যৌতুক দিছিলোঁ তুমি যদি দাদাক হিচাপে যদি দিব পাৰা তেতিয়াহ'লে আমাৰ আপত্তি নাছিল আমিও তাইক সুখতে ৰাখিম দেচোন মানে পইচাখিনি পালি বাবাই কিবা এটা কাম কৰিব পাৰিলা হয় নে কি বাবা যৌতুক ভনীজনীৰ লগত মই কিবা অলপ দিম বাৰু সেইটোতো সকলোৰে দায়িত্ব নহয় নহয় মই শুনিছোঁ তোমালোকৰ বোলে বহুত মাটি আছে কিনো হয় আৰু বেঙেৰা ভনীজনীৰ নামত অলপমান মাটি বিক্ৰী কৰি দিলে অলপ মাটি বিক্ৰী কৰি দিবা দি কিনে আমাক পাৰিলে 2 লাখ মানে দিব লাগে হ'লেও বাৰু আমি 1 লাখ হ'লে বাৰু মান্তি হ'ম 1 লাখ এটা দিলে আমাৰ ধুনীয়াকৈ এখন দোকান খুলিবও পাৰিম মানে আমাৰো ৰাস্তা কাষত অলপ মাটি আছে ভাবিছোঁ সেই 1 লাখটো পোৱাৰ পাছত আমি ধুনীয়াকৈ এই দোকানখন চলাব পাৰিম তাইকো আমি দোকানখনতে ৰাখিব পাৰিম মানে দোকানখনতো থাকিব পাৰিব তাই এই দুটাই একেলগে দোকানত থাকিব মই ঘৰৰ গোটেই কামখিনি কৰিম নে কি তুমি যদি ইচ্ছা কৰা এই 1 লাখ টকাটোনো কি আৰু দিব পাৰা মাটি নোহোৱা নহয় মাটি অলপ আছে আমাৰ কিন্তু মাটিখিনি বিক্ৰী কৰোঁতে অকণমান সময় লাগিব কাৰণ মাটিখিনি বৰদেউতাহঁতৰ নামতো নামজাৰি হৈ আছে কোনো কথা নাই নে কি বাবা সেইটোতো আমি বুজিয়ে পাওঁ কাৰণ মাটিৰ কথা তাতে লেনদেনৰ কথা বিক্ৰী কৰোঁতেতো অলপ 2 দিনমান সময় ল'বই তাতে আকৌ আমাৰ গাঁৱৰ কথা একো নাই তুমি কোন ভাল মানুহ ভাল গ্ৰাহকৰ তাত মাটিখিনি বিক্ৰী কৰা আমি বাৰু 2 দিনমান ধৈৰ্য ধৰিম আৰু এটা কাম কৰোঁ সেই বিয়াখন আমাৰ পইচাৰে দিয়া পাতোঁ মানে বৰ বিশেষ ডাঙৰ কৰিব খোজা নাই মই বিয়াখন ভাবিছোঁ মন্দিৰতে বিয়াখন পাতি এই দুটাকে মালাবৰণ কৰি দিওঁ আৰু নে কি কোৱা তোমাৰ যদি একো আপত্তি নাই নাই মোৰনো আপত্তি কি থাকিব আপোনালোকে যি ভাল দেখে তাকেই কৰিব পাৰিব আৰু বিয়াখনহে হ'ব লাগে সেইটোৱেতো তাইক আমি পোৱাৰী কৰি নিব কেতিয়া পাৰোঁ সেইটোহে মোৰ লাগিছে আৰু তাই যে দেখাত ইমান ধুনীয়া ন বাবা মা মোৰো ছোৱালী পচন্দ হৈছে শুনিলা নহয় আমাৰ বোলে বাবাৰো ছোৱালী পচন্দ হৈছে গতিকে এতিয়া আমি ধুমধামেৰে বিয়াখন কেনেকৈ পাতোঁ সেইটোহে লাগা আমি পিছে গৈ থাকোঁ এতিয়া ঠিক আছে আপোনালোকে যাওক বেয়া হ'লে নাপাব বাবা আমি গৈ থাকোঁ বল ঠিক আছে ব'লা মা যাওঁ দিয়া আমি এক লাখ টকা সিহঁতক মই ইমান পইচা ক'ৰ পৰা লওঁ কাৰণ তাইৰ বস্তুখিনিততো বহুত পইচা লাগিব নাই ভনীক মই এনেকৈ ঘৰত ৰাখি থোৱাটো ভাল নহয় পইচা যেনেকৈ নহওক যোগাৰ কৰিম দৰকাৰ হ'লে মাটিখিনিয়ে বিক্ৰী কৰিম তথাপিতো ভনীক সিহঁতলৈকে দিমে আৰু সিহঁতৰ নিচিনা মানুহ পাছত পোৱা নোপোৱাটো ঠিক নাই পালিনে তই সিহঁতে মোৰ কথা মতে মান্তি হৈছে ডাইৰিয়াকটো বৰ ভাল দিব এটাই নামত 1 লাখ টকা এতিয়া আৰু আমি ভবা নিচিনাকৈ কামখিনি সোনকালে হলি আহোঁ বুজিছোঁ মা হ'লেও মানুহ ঘৰৰ অৱস্থাটো দেখি 1 লাখ টকা দিব পাৰিব জানো তুমি অলপ কমকৈ কোৱা নেকি কি কলি তই 1 লাখ টকা কম হ'ল সিহঁতকতো মই 2 লাখ টকাৰ কথা কৈছিলোঁ তথাপিতো 1 লাখত হ'ব বুলি মই মান্তি হ'লোঁ আৰু তই যে কলি কম কৰ তই কি সেই অকণমান পইচাৰে কি কৰিব পাৰিবি নে তোক ছোৱালীটো পচন্দই হ'ল তোক ইমান দিনৰ পৰা যে মই পঢ়ালোঁ শুনালোঁ কিমান লাখ টকা খৰচ কৰিলোঁ সেইবিলাকৰ অৰ্থ মোৰ কি হ'ল তই যদি সেই সাধাৰণ কামটোৱে কৰিব নোৱাৰা মই তোৰ মাৰে হোৱাৰ পৰা একো অৰ্থই নাছিল তই মানে মোৰ একোৱে কথা নুশুনা হয়নে বেয়া লাগিল আজি মোৰ হ'ব দে নালগে 1 লাখ কি 1 টকাও নালগে মোক মা শুনাচোন তুমি কথাটো বুজি পোৱা নাই মই জানো মা হ'ব আৰু একো শুনাব নালাগে মই চব বুজি পাইছোঁ তোৰ কথা আগত তুমি শুনিতো লোৱা মা মই জানো মোৰ মাৰ মৃত্যুৰ পাছত তুমিয়ে মোক ডাঙৰ দীঘল কৰিছা পঢ়াইছা শুনাইছা খুৱাইছা মই তোমাৰ এই ধাৰ কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ হ'ব তুমি যদি বিচাৰিছা মই সেইটো কৰা মই এইটো কৰিম মা তোমাৰ কাৰণে মই এইটো কৰিব পাৰিম তোমাৰ হ'ব তই ইমান সিহঁতৰ বাবে দুখ কৰিব নালাগে সিহঁতৰ মাটি আছে বুলি গম পাইহে মই সেইখন নাটক কৰিছোঁ নহ'লে তো মই বেলেগ ছোৱালীও চাব পাৰিলোঁ হয় তোৰ বাবে ভাল ছোৱালী মোৰ কি ইচ্ছা নাযায় নেকি
মোৰ এটাই ল'ৰা, কি আৰু এজনী ভাল বোৱাৰী বিয়া পাতি দিম। সেই বোবাজনী মোৰ বিয়া পাতি দিবলৈ অকণমানো ইচ্ছা নাই বোপাই। তইতো অলপ বুজি চাব পাৰ, পইচাৰ বাবেহে মই তেনেকুৱা কৰিছোঁ। তই একো চিন্তা নকৰিবি। তাইৰ পৰাই 1 লাখ টকাটো পোৱাৰ পাছত তাইক আমি এনেও ঘৰৰ পৰা খেদিম নহয়, আকৌ তোক নতুন এজনী বিয়া পাতি দিম, হ'বনে? বল এতিয়া, তই দুখ নকৰিবি। শুনি তই দুখ নকৰিবিচোন। মা দেউতাৰ ঢুকুৱাৰ পৰাই মোৰ এটা বহুত ডাঙৰ সপোন আছিলে, তোক এখন ঘৰত বিয়া দি উলিয়াই দিয়া। আজি সেই সপোনটো পূৰণ হ'ল। তই চিন্তা নকৰিবি, মই তোৰ লগত সদায় থাকিম। চোৱা ভাইটি, তোমাৰ মায়ে কোৱা কথাখিনি মোৰ মনত আছে। মই মাটিখিনি বিক্ৰী কৰা সিদ্ধান্ত লৈছোঁ। মই যেনেকৈ নহওক মাটিখিনি বিক্ৰী কৰি তোমাক পইচাখিনি দিম। একমাত্ৰ ভনীজনী মোৰ বহুত মৰমৰ। মোৰ মৰমৰ বস্তু এটা তোমাক গতালোঁ। তুমি এইখিনি কাম সদায় কৰিবা, যিখিনি মই তাইৰ কাৰণে সদায় কৰিছিলোঁ। তাই কথা ক'বহে নাজানে, তাইৰ মনটো খুব খোলা আৰু সকলো কাম কৰিব জানে। হ'ব দাদা, আপুনি চিন্তা কৰিব নালাগে। মই তাইক কোনোদিনে কষ্ট দুখ একো নেদোঁ, আৰু তাইক মই আপুনি কৰাতকৈ বেছিহে মৰম কৰিম। আপুনি চিন্তা কৰিব নালাগে। তোমাৰ পৰা মোৰ আশা সেইখিনিয়ে থাকিল, আৰু মই সেইখিনিয়ে বিচাৰোঁ। হ'ব, মই আপোনাক কথা দিছোঁ, আজিৰ পৰা তোমাৰ ভনীৰ দায়িত্ব মই ল'লোঁ। ঠিক আছে, এতিয়া মই গৈ থাকোঁ, আৰু যিমান পাৰোঁ সিমান সোনকালে মই টকাখিনি লৈ আহিম। হ'ব, ঠিক আছে। আৰু টকাৰ বিষয়ত মোৰ লগত কথা নাপাতিলেই হ'ব, আপুনি মাৰ লগত পাতি ল'ব। মোৰ টকাৰ প্ৰতি ইমান লোভ নাই। ঠিক আছে, হ'ব। যোৱা ইমান বেয়া নহয় কিজানি। নাই, টকাকেইটা দিমেই। কিবা এটা কৰি খাব পাৰিব, কাৰণ ভণ্টিক সুখত ৰাখিব না। মহাৰাণীৰ কিজানি এতিয়ালৈকে উঠা হোৱাই নাই। বৰ আকৌ বোলে কাম কৰে। ডাইডিয়াকৰ কি লেকচাৰ। মোৰ ভনীয়ে চব কামেই জানে। পিছে এই বিয়াৰ পিছদিনাখনেও এই বাইজোতাখন আকৌ মইহে আনিব লগা হ'ল। লাজান নাপৰে। অ বাবা, উঠিলি না তই? ইমান দেৰি হ'ল, চাহকাপ দিব লাগে। নতুন বোৱাৰীৰ কথা, বোৱাৰী হৈ অলপ দায়িত্ব জ্ঞান নাই। বিয়া হ'ব লাগে হৈছে, তাতে বেঙেৰা বস্তু কিবা জানে নে নাজানে, চকু দিবা ভালকে দেখা পাই নে নাপাই, ৰাতিপুৱা হৈছে বুলি গমেই পোৱা নাই কিজানি। মা মাতিছিলে নেকি? কি মাতা নহতা কথা কবা আহিছা? তই কি চিৰি পাই পাহৰিয়ে গেলি নেকি আমাৰ কথা? নাই মা, পাহৰা নাই। বিয়া হোৱাৰ কাৰণে লগৰকেইটাই পাৰ্টিৰ কথা কৈছিল। সিহঁতৰ লগত পাৰ্টি কৰোঁতে ৰাতি অলপ দেৰি হ'ল, সেইকাৰণে উঠাত অলপ দেৰি হ'ল। কিহৰ ফূৰ্তিত তই পাৰ্টি কৰিছা? ইতালৈ আমি পইচা পোৱা নাই নহয়। পইচা পোৱাৰ পাছত লগৰকেইটাক পাৰ্টি দিবি? মোৰ পইচা কেইটাই দি পাৰ্টি কৰি তই দেখাব লাগি নালগে। যা যা, উঠাই দি তোৰ মহাৰাণী। যোৱা, মায়ে তোমাক মাতি আছে। বোৱাৰী মানুহক ইমান দেৰিলৈ শুই নাথাকে নহয়। মায়ে ৰাতিপুৱা সোনকালে চাহ খোৱা অভ্যাস এটা আছে। তুমি আজিৰ পৰা সোনকালে উঠি মাক কাপ চাহ দিবা। যোৱা। বেচেৰীজনীলেহে বেয়া লাগে, কথাহে ক'ব নোৱাৰে, বাকীখিনিতো চবেই কৰিব পাৰে। অ মহাৰাণী, আপুনি উঠিলে? আপুনি বিলাকো চব কামে জানে। অ তোমাৰ কি দাদেৰে সিনো নিশিকালে নেকি যে ৰাতিপুৱা অলপ সোনকালে উঠিব লাগে? হ'ব দিয়া, এতিয়া দেৰিকে উঠিছাই যিহেতু গাটো ধুই মোৰ একাপ চাহ বনাই দিয়া। বড় কামাই করছি। ও বল বল।
দাদা বহি আছা পপৰিবাহঁতৰ ঘৰলৈ যাওঁ ব'লা বহুত দিন যোৱা নাই মনত পৰি আছে মোৰো মনত পৰি আছে আপুনিলৈ ব'ল যাওঁ দাদা মোৰো মনত পৰি আছে মই যাম ব'লা ব'লা বিয়াখন বাৰু ভালে ভালে হৈ গ'ল এতিয়া পইচা হ'ব দে কি কথা তইতো চাহৰ কাপে লৈ আহিলি নে ঘৰত ভাল কাপত চাহ খাই পোৱা নাছিলতো সেইকাৰণে ক'বা নোৱাৰি হ'ব তই আকৌ মোক চাহ বনাই আকৌ দিবা লাগি নালগে যি দেখা পাইছো এই দ্বাৰা গৃহস্থী নহ'ব আৰু এটা কথা নহয় দাইদেৱে 1 লাখ টকাটো কেতিয়া দিব আমাক মইনো কাক কথা সুধি আছো কথা ক'ব পাৰিলিহে আকৌ লৈ যা চাহ নাখাওঁ মই শুন এটা কাম কৰিবি ডাইৰেক্ট তই ফোন কৰিয়ে বুজোৱা নে কৰিহে বুজোৱা জিংকে বুজাবি মোক পইচাখিনি সোনকালে লাগে কি মই ফোন কৰিম তাকো ডাইৰেক্ট তই চাই গিলা কামৰটো একো এটা নাই যদি ডাইৰেক্ট এইগিলা কথা ক'বা লাগি নালগে ফটাফট কৈছো ডাইৰেক্ট তই নিজে ফোন কৰি দিবি দাইদেউৰ মূৰতো তই জ্ঞান থাকিব পাৰে নে দাইদেউক তোৰ নিচিনাকে মাথাটো তাৰো একো নাই পইচাখিনি দিবা লাগিব বুলি ভয়তে আছে শুন ফোন কৰি কৈ দিবি দাইদেউক নহ'লে চাবি তোক কি কৰিম মই ভণ্টি এই প্ৰথম দিনাই এই গতি তোমাৰ কি গতি দেখা পাইছা কি গতি দেখা পালো হ'ব ভণ্টি তুমি আৰু মোক চুৰ কৰিব নালাগে মই সকলো বুজি পাইছো আপুনি পইচাৰ কাৰণে ইমান তললৈ যাব পাৰে মই এনেকুৱা কেতিয়া ভবা নাছিলো যে মোৰ ভণ্টিজনী কেনেকুৱা কৰিবি বুলি মা কি হৈছে আৰু দাদা আপুনি কেতিয়া আহিলে চুপ থাক বাবা মই একো কৰা নাই তাই পৰি যাব খুজিছিল খুজোতে মই তাইক ধৰিলো তাই দিয়া আকৌ মুখে দুখ দে হ'ব কিমানৰ মিছা কথা কয় আপুনি আপোনাৰ নাটক সকলোবোৰ শুনিছো মই আৰু মই টকাখিনি লৈ আহিম বুলি ভাবিছিলো আজি সেই টকা কেইটামানৰ কাৰণে আপোনালোকে এই ব্যৱহাৰ কৰিছে নাপায় এইবোৰ নাৰী হৈ নাৰীৰ মৰ্যাদাটো জানিব লাগে নাই বোৱাৰী তুমি খং কৰিছা নেকি মই ইনকে দিছিলো দেওঁতেহে তুমি পৰি গৈছা তুমি ডাইৰেক্ট নককিয়া মই তোমাক মাৰা নাই হ'ব আৰু মৰম দেখাব নালাগে চাইড লাগক ভণ্টি তোক আজিয়ে মই লৈ যাম আমাৰ এইখন ঘৰৰ পৰা ইয়াতে আৰু থাকিব নালাগে ইহঁতক টকা দি কিনে মই বিক্ৰী নকৰোঁ তোমাক ভনীয়েৰক লৈ যা মোৰ আপত্তি নাই কিন্তু এটা কথা এই বিয়াৰ নামত মোৰ বহুত পইচা খৰচ হ'ল সেইখিনি দি থৈ যা মা তুমি এইবোৰ কি কৈছা আজি সৰুৰ পৰা এতিয়ালৈকে যি কৈছা তাকে শুনি আছো কিন্তু এইবাৰ নুশুনিম মা তাইক মই ভাল পাব ধৰিছো আৰু মই সংসাৰ কৰিলে তাইৰ লগতে কৰিম তোমাৰ কথা মই এইটো ৰাখিব নোৱাৰো বেঙেৰীৰ প্ৰেমত পৰিলি তই প্ৰেমৰ কথা নহয় মা প্ৰেমৰ কথা নহয় এই মোৰ পত্নী সমাজক সাক্ষী কৰি তাইক মই বিয়া পাতিছো আৰু মোৰ পত্নীক এইখন ঘৰৰ পৰা যাব দিব নোৱাৰো মই ভাইটি দাদা মই আপোনাক দিয়া কথা আজি ৰাখিম এইখন ঘৰত মই বহুত দিন শুনিলো আৰু এইখন ঘৰত মোৰো অধিকাৰ আছে মোৰ মাৰ মৃত্যুৰ কাৰণে দেউতাই দ্বিতীয় বিবাহ কৰিছিল মানি লৈছো কিন্তু মায়ে মোক সৰুৰে পৰা মুহুৰা কৰি ৰাখিছে মাৰ কথা মতে মই উঠা বহা কৰি নিজৰ অস্তিত্বৰ কথা পাহৰি গৈছিলো কিন্তু আজি নাই দাদা আজি আৰু নহব আৰে তাই মুখেৰে কথা ক'ব নোৱাৰিব পাৰে কিন্তু তাই ছোৱালীজনী বহুত ভাল সেইখিনি অন্তত মই এইকেইটা দিনত বুজি পাইছো দাদা মই এতিয়া বুজি পালো সকলো মানুহ একে নহয় ভাইটি কিছুমান মানুহে টকাৰ লোভত পৰি নিজৰ ব্যৱহাৰটোৱে সলনি কৰি দিয়ে চাওঁ তোমালোক দুটা একেলগে থাকিবা আৰু যিবোৰ অসুবিধা হয় মোক জনাবা আৰু পইচাখিনি মই ৰেডি কৰিছো মই দিম তোমাক দিম কিন্তু তোমাৰ মাক নিদিওঁ তুমি সেই টকাখিনিৰে তুমি কিবা এটা কৰি ল'বা আমাক মাফ কৰি দিবা দাদা টকাখিনি মোক নালাগে আৰু টকা মই বিচৰাও নাছিলো টকা বিচাৰিছিল মোৰ এইজনী মা টকা দিয়া কথা কৈ মোক আৰু লাজত নেপেলাব দাদা মই এতিয়াই বহুত লাজত পৰি আছো আৰু এইখন ঘৰত মই আজিৰ পৰা 1 মিনিটো নাথাকো আজি এইক লৈ মই গুৱাহাটীলৈ গুচি যাম ভাইটি নালাগে তোমালোক গুৱাহাটীত যাব যি হলেও
তোমাৰ এজনী মা তোমাক জন্মহে দিয়া নাই, কিন্তু সৰুৰ পৰা তোমাক মাৰ মৰমখিনি দিছে নহয়, সেইকাৰণে একেলগে থাকিবা। অ' পা, তহঁত গুৱাহাটীত যাবা নালগে। তহঁত যদি গুৱাহাটীত যা, মই একেলাই কাৰ লগত থাকিম? এনেও মোৰ ৰাতি বৰ ভয় লাগে। বোৱাৰী, তুমি মোক মাফ কৰি দি। হ'ব দে বোৱাৰী, মই তোমাক বহুত ভুল বুজিলো। ভালে থাক তুমি সদায়। আৰু এইখন ঘৰৰ পৰা কোনো ক'তো যাব নালাগে। আজিৰ পৰা এখন ঘৰত সুখৰ চাহ পৰিব।